Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আৰু আপোনালোকৰ মাজলৈ আজি এটা নতুন ব্লগ লৈ আনিছোঁ আৰু সেই ব্লগটো হ'ব একদম ডেঞ্জাৰাছ। আপোনালোকে গোটেই সম্পূৰ্ণ ব্লগটো চাই থাকিব আৰু এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ লগত আছে বন্ধু কেইজনমান আহি আছে, গতিকে আমি এতিয়া ড্ৰেছ চেঞ্জ কৰি যাব লাগিব। বন্ধুসকল, আমি এতিয়া গৈ আছোঁ পথাৰৰ মাজে মাজে। আপোনালোকে ব্লগটো সম্পূৰ্ণ ব্লগটো চাব আৰু একদম আজি মানে একদম বেলেগ পাব আৰু মজা পাব, মজা একেবাৰে পথাৰ। এই আমাৰ পথাৰ ইফালে দুনিয়াৰ পথাৰ, একদম পথাৰে পথাৰ তামাম খেতি, মানে ইয়াতে পুৰা খেতি হয়, পুৰা খেতি হয়। মাজে মাজে খেতি কৰিব লাগি খাল গিলে ন বনাই দিছি, দেখাই দিম বঢ়িয়াকৈ। পানীৰ কাৰণে সোণালী পথাৰ বুলি জনা যায়, সোণালী পথাৰ বুলি। কিন্তু মাজে মাজে আমি বিলৰ পথাৰ বুলি জনা যায়। এইবিলাক খান্দি দিছি, পুৰা খান্দি দিছি এইবিলাক মানে। পথাৰৰ কথা হৈছে আমি আছো একদম মানে কি আৰু পুখুৰীত আছো আমি। পুখুৰীত ৰাণী পুখুৰী আমাৰ পুখুৰীটো বগাব লাগে একেবাৰে পথাৰৰ মাজে মাজে গৈছো বন্ধুসকল। পুৰা একদম পোকা ৰ'দত গৈ আছো দেই, মানে একদম এটা লাইক মাৰি দিব দেই, এটা লাইক মাৰি দিব একেবাৰে। আপোনালোকে নিশ্চয় এটা লাইক মাৰি দিব। ফাগা লাগি গ'ল বাপ। বাবা ৰৈ একো আনবা নাপালো বাবা, ৰখে বাবা। বাবাই যায় থাকে, বাবা হাও এই গৈয়ে থাকে। বাবা বাবা যা আজি অকণ আনলো যা। এই বাবা একদম কি ক'ম আৰু, পানী শুকাই গৈছে একদম। ভয় লাগিছে নেকি? বাপ্পা ঐ দোস্তসকল, এতিয়া আমি জিৰাইছোঁ পথাৰৰ মাজত। এডাল মানে আম গছ আছে, আম গছত আমি জিৰাইছোঁ এতিয়া। আম গছৰ তলত পুৰা জিৰাইছোঁ, এইডাল আম গছ। এতিয়া অলপ জিৰাই লওঁ, বহুত যিহেতু ভাগৰ লাগিছে, গতিকে জিৰাই লওঁ অলপ। আমি এতিয়া চাইড জিৰাই আছোঁ এতিয়া। বঢ়িয়া বতাহ আহিছে, কি সুন্দৰ বতাহ, একেবাৰে টোপনি আহি যায় একদম মানে। হে দুষ্টসকল, মই এতিয়া আছোঁ গাছৰ ওপৰত, গতিকে এতিয়া গাছৰ ওপৰত বিন্দাছ জিৰাই আছোঁ গাছৰ ওপৰত। চাই লওক পুৰা গাছৰ ওপৰত। ধুনীয়া লাগিছে গাছৰ ওপৰত, বাপ্পা ঐ। ইমান আমনি, ধুনীয়া লাগিছে একদম। গাছডালত কিছু ভাল লাগে উঠি, গাছডালত একেবাৰে নাই, আকৌ ওপৰত নাই। এতিয়া মই গাছৰ ওপৰতে আছোঁ, গতিকে আম খাব, আম নাই ইয়া সুধা পাতকে আমৰুলিকা মাৰিছে একদম। এতিয়া কুমলীয়া পাতকে তামা আমৰুলি একদম, আমৰুলি থাকবা নোৱাৰা একদম। মই ওপৰত আছোঁ দেই, এইফালে চাই দে। এই গাছৰ ওপৰত নুঠে নেকি তন্দে? ভয় লাগে বাপ্পা ঐ, কিয় ভয় লাগে? ধুনীয়া আমৰুলি দিছে, আমৰুলি কামুৰিছে একদম। বহিলোঁ আমি তলত মই নমুন এতিয়া ক্লিক কৰি দিটো, ক্লিক কৰাইছে, ভিডিঅ' হৈ আছে। ক'ত ভিডিঅ' হৈছে? কিমান যাইছে? 9। কিমান যাইছে? 9, 10 হ'ল নেকি? 15 হ'ল। মই এতিয়া নমিম ভয় লাগে আৰু নুম্বা বিদ্যা। সেইখিনি কাটি দিবি না। বন্ধুসকল, মই এতিয়া নমিম, পুৰা আলমতা কাঢ়িছোঁ দেই। বা বহুত বিষালে, পুৰি ধৰে দে। মজা
লাগি গেল একদম বাপ্পা ঐ কল আমাৰ আৰু এজন ফ্ৰেণ্ড আহি গৈছে আমি ৰখি আছিলোঁ তাক এই দুস্তি আমাৰ দুস্তি আহি গৈছে আমাৰ দুস্তি তাৰ মানে বহুত পৰ ৰখিলোঁ একদম মানে বেংকত গৈছিলোঁ বোলে বেংকত গৈছিলি না বাবা সেইকাৰণে দেৰি হ'ল ঠিক আছে এতিয়া এতিয়া আমি ক'ত গৈছোঁ এতিয়া আমি পুৰা আমি মানে ভ্লগটো চাই থাকিব সম্পূৰ্ণ ভ্লগটো চাই থাকিব আমি ক'ত ক'ত গৈ আছোঁ ক'ত ক'ত যোৱা নাই পুৰা দেখাই থাকিম চব দেখাই থাকিম গতিকে ভ্লগটো মানে কি আধাতে এৰি নিদিব এয়া হ'ল সম্পূৰ্ণ চাই থাকিব গাঁৱলীয়া ল'ৰাৰ গাঁৱলীয়া অদ্ভুত কাৰখানা অদ্ভুত আমাৰ মানে কি অদ্ভুত দৃশ্য দেখাম আজি দৃশ্য গাঁৱলীয়া জাগা দুখীয়া মানুহ আৰু যাবাই নোৱাৰো আমাৰ বাইক নাই চাইকেল দি আৰু কিমান যাম আৰু চাইকেল মাৰি আৰু লাজ নকৰো আমি লাজ নকৰো ই লাজ কৰে বুলেট বাইক চাইকেল যাব একলাগে বাইক একদম বাইকৰ চলি আমি খোজকাঢ়ি যাম এতিয়া কেনেবাকে লৈ লৈ চাল বাকলি লাগে তাক বুলেট গাড়ী তাক লাগে বাইক স্কুলৰ পৰা Wah, level nasi anda. Oh, nakala. Halo bunda kalau kita asu, ekon bridge mana, ekon hall mana ki Brahmaputra boleh kita bridge, kata boleh nukula kona ete loh bridge kan. Kalau mana, ya te mana benar pura ye bridge kona ye silo. Pura bridge pura. Ami ta over bridge uthi mara over bridge. Betul na? Bolak. Tuh. mana jo mah boy lagi দেখুনে এইটো কেনে পিছে চলো ধুনীয়া লাগিছে ব্ৰিজখন কেনে আজি মোৰ তৃতীয় দিন উঠা এই ব্ৰিজখনত তৃতীয় দিন প্ৰথম দিন তৃতীয় দিন আমাৰ ভয় লাগে দেখোন এইটো নদীটো আমি এতিয়া অভাৰ ব্ৰিজত উঠি আছোঁ এইটো নদীটো পূৰা ইয়াতে মানে বাৰিষা হ'লে পূৰা বানপানী হয় আৰু আমি ইয়াতে উঠি আছোঁ পূৰা আজি ব্ৰিজত এই চাকাকেইটাৰ বিষয়ে অলপ কৈ দিব এইটো মানে হেৰি এনেকৈ ঘূৰাই দিলে বোলে পানীখিনি সৰাই নামি যায় বোলে আৰু এনেকৈ দাঙি দি বোলে গোটা ফুলকি যায় আমি এনেকৈ ঘূৰাওঁ যেতিয়া আমাৰ খেতি পানী নাথাকে আমি ইখন এনেকৈ ঘূৰাই তলত এখন ডাঙৰ হেৰি আছে খান টিংপাৰ আছে টিংপাৰ খান পেলাই দিওঁ একদম পানীখিনি পুৰা চলচলাই যায় বানপানী হৈ যায় একদম আৰু হাইলি নেকি বলে যাব রে দে আছাই সাইকেল চলাব লাগ গৈ আছো আমি এতিয়া হাবিৰ মাজে আমি এতিয়া গৈ আছো হাবিৰ মাজে চাৰ কিব এই এইগিলা কি কোৱাই দেখা এইয়া ছাৰতে ছাৰ কোনে হা হিমাই ৱা কি সুন্দৰ জায়গা আমি এতিয়া একদম এখন অলপ ডেঞ্জাৰাছ বুলি ক'ব লাগিব অৰণ্যত আছোঁ অৰ্থাৎ অৰণ্য মানে হাবি আৰু ইমান ডাঙৰ হাবিও নহয় গতিকে আপোনালোকক দেখুৱাই দিম এইখনে হ'ল দেখুৱাইছোঁ ডাঙৰ গাছ আছে ইয়াতে মানে এতিয়া আমি শাকদি পূৰা শাকখন দেখা দি একবাৰ শাক দেখা দি এই শাক দি যাওঁ আমি এতিয়া মই নাযাওঁ কিন্তু ইহঁতে যাব ভয় লাগে বোলে তাৰ মোৰ ভয় লাগে মোৰ মানে বিৰাট ভয় যা তুৰুলা ভয় লাগিছিলে থাকা তুমি থাকা তাতে বাবা ক'ব নালাগে এইগিলা আইতা ক'ব লাগে তোৰ যদি হাগি দিয়া হয় পানীত ডাইৰেক্ট ইয়াৰ পৰা আমি হাগি যদি সুন্দৰ জেগা ছোৱালী দেখাব নাই খেলা দস্তি কৰাই পেলাই আমি হাকো পাৰ হৈ
এইবিলাক মানে গৰু গা ধোৱা যিটো নেকি বহাগ মাহত গৰু গা ধোৱা তেতিয়াহ'লে এইবিলাক ব্যৱহাৰ কৰা হয় গৰু গা ধোৱাৰ কাৰণে। যদি আপোনালোককো লাগে ইয়াতে আহিব আমাৰ নদী পাৰত, এইবিলাক আমি ফ্ৰীতে দি দিম, কিন্তু পিছত পইচা দিব লাগিব কিন্তু দেই। এইফালে একদম এইফালে মানে ইয়াত কোনো মানুহ বহুত দূৰ, আমাৰ ঘৰৰ পৰা বহুত দূৰ মানে জংঘল আৰু গিলা। ইয়াতে মানে আমাৰ গাঁৱৰে কিবা কিবি আছে, ইয়াতে ভয় কৰে পূৰা, সিহঁতে ভয় কৰা আহিব। ইফালে আছে জংঘল, ইফালে বহুত দূৰ আৰু নাযাওঁ আৰু ইফালে অকলে ভয় লাগে না, ভয় লাগে না ভয়। মই একলা পাগলা মতন ঘূৰি ফুৰিছোঁ আৰু বাকীবিলাকতো নাহে আৰু ভয়ে কৰে বোলে। আৰু মই একলাই আৰু কিমান আৰু একলাই ভুকি দেখিম, ভাল লাগিছে। বাবা আহা ভয় লাগে জংঘলত যাবা না, জংঘল পূৰা জংঘল না, ভয় লাগে সেইকাৰণে যাবা। জংঘল এইবিলাক পাত এতিয়া মানে নাই। এতিয়া মই গৈ আছোঁ শাখৰ পাৰ হৈ ভয় লাগে। তাকেতো সুধিব বুলি ভাবিছিল। কোনে নাযাওঁ, ভয় লাগে একলা মোৰ। কেনে লাগিছে কওক আজিৰ ব্লগটো, মানে আহি ইয়াতে ব্লগ কৰি কিনে কেনে লাগিছে? আৰু তোৰ এই পাখণ্ড ঐ ছাৰ কেনে লাগছে? একদম বুটিনো আৰু এয়া শিলত বহিছে, কিন্তু খোৱা বস্তুহে একো নানিলো। এতিয়া আৰু নদীৰ পানীকে খাব লাগিব, এতিয়া উপায় নাই। এতিয়া আৰু আমি অলপ পিছত ঘৰত যাম, ঘৰত যাই আৰু বিন্দাছ এনেকৈ ফুৰি থাকিম আৰু পূৰা এনেকৈ ফুৰি থাকিম আৰু এনেকৈ। মজা নাপায় দেই বাবা, নেপায় দেই, মানে কি চাব নাপায় নহয়, এনে চালে নহ'ব। ভিডিঅ'টো অলপ এনেকুৱা দিব আৰু এনেকুৱা দিব আৰু টিলিং দিব। এইটো গম পাইছে, ছাবস্ক্ৰাইব কৰি দিব বুলি চালে নহয়তো ভিডিঅ'বিলাক লাইকে কৰি দিব লাগে, আমাৰো ভাল লাগে না, আমাৰো ভাল লাগে। গাঁৱলীয়া ল'ৰা, গাঁৱলীয়া কথা কাচং দিচং এইবিলাকে আমাৰ খালোঁ গ'লোঁ, এইবিলাক নাই আমাৰ ভিডিঅ' দেই পুৰা। বন্ধুসকল আমি এতিয়া ঘৰ আহি পালোঁ। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ইমানৰে সমাপ্ত কৰিলোঁ, বাই বাই।